The clever fox. Budiok hialtu. One day, a hungry fox was searching for some food in the forest. এদিনাখন এটা ভোকাতুৰ শিয়ালে খাদ্য বিচাৰি হাবিত ঘূৰি ফুৰিছিল. Suddenly, he saw a crow carrying a piece of meat in its beak. এনেতে সি দেখিলে এটা কাউৰীয়ে ঠোঁটত মঙহ এটুকুৰা লৈ আহিছে. The fox started planning to snatch the piece of meat from the crow. The fox thought, now what should I do to snatch the tasty meat piece from this crow? লগে লগে শিয়ালটোৱে বুদ্ধি ভাঙিবলৈ ধৰিলে কি উপায়ে সি কাউৰীৰ পৰা মঙহ টুকুৰা সৰকাব পাৰে. সি ভাবিলে এনে সোৱাদ লগা মঙহৰ টুকুৰাটো কাঢ়ি আনিবলৈ মই কি কৰিম এতিয়া. He went near the branch where the crow was sitting. He smiled and said, "Hello, dear crow. This is such a fine morning." কাউৰীটো এজোপা গছৰ ডালত বহিল আৰু শিয়ালটো গছজোপাৰ ওচৰলৈ গ'ল. হাঁহি এটা মাৰি শিয়ালে ক'লে, হে ৰামৰমৰ কাউৰী, বৰ সুন্দৰ ৰাতিপুৱা নহয়নে? The crow did not reply, but the fox continued to talk. I have never seen a beautiful crow like you before, the fox said. কাউৰীটোৱে নামাতিলে. শিয়ালটোৱে কিন্তু কৈয়ে থাকিল, তোমাৰ দৰে ধুনীয়া চৰাই মই আগতে দেখাই নাছিলোঁ. I'm sure if you have a sweet voice too, you may become the king of the birds. But you are not saying anything, the fox continued. মই ঠিক জানো, তোমাৰ যদি মাতটো মিঠা হ'লহেঁতেন তুমি চৰাইবিলাকৰ ৰজা হ'ব পাৰিলাহেঁতেন, কিন্তু তুমিতো মাতিবই নোৱাৰা. বৰ দুখৰ কথা. Feeling very proud, the crow wanted to show to the fox that he can sing too. শিয়ালৰ টোখামোদ শুনি কাউৰীৰ গৰ্ব হ'ল আৰু সিও যে মিঠা মাতেৰে গান গাব পাৰে সেইটো দেখুৱাবলৈ ইচ্ছা হ'ল. He at once opened his beak to sing and the meat fell down. তৎক্ষণাত সি মুখখন মেলি কা কা বুলি গান গাবলৈ আৰম্ভ কৰোঁতে মুখৰ পৰা মঙহৰ টুকুৰাটো সৰি পৰিল. The fox grabbed the piece of meat in the air and ate it. Thank you so much for this nice meal, he said cunningly to the crow. শিয়ালে ওপৰতে মঙহৰ টুকুৰাটো থাপ মাৰি ধৰিলে আৰু খাই পেলালে. সি দুষ্টালি ভৰা হাঁহিৰে ক'লে, ইমান ধুনীয়া খাদ্যখিনিৰ বাবে তোমাক বহুত ধন্যবাদ দেই কাউৰী. The crow knew that the fox had made a fool of him, but he couldn't do anything. কাউৰীয়ে তেতিয়াহে বুজি পালে যে শিয়ালে তাক মূৰ্খ সজালে, কিন্তু তাৰ একো কৰাৰ উপায় নাছিল. The moral of the story is, think first, then act. এই সাধুটোৰ পৰা আমি কি উপদেশ পালোঁ? যিকোনো কাম কৰাৰ আগতে প্ৰথমতে ভাবি চাব লাগে.